নমস্কাৰ, আপুনি চাই আছে বাতৰি লাইভ 24 আৰু ষ্টুডিঅ'ত মই তৌফিকুল। লোকসভা নিৰ্বাচনৰ পূৰ্বে মহা বিপদত গৌৰৱ গগৈ। নগাঁও, কাজিৰঙা, যোৰহাট নহয়, কলিয়াবৰ ঘূৰাই লাগে গৌৰৱ। প্ৰদ্যুৎ বৰদলৈক চুৰি মাৰিব খুজিছে নেকি গৌৰৱে? গৌৰৱৰ আত্মবিশ্বাস নাই। গৌৰৱক ঘূৰাই লাগে তেওঁৰ পূৰ্বৰ সমষ্টি কলিয়াবৰ। সেইবাবে গৌৰৱে নিজৰ বলত খেলিব নিৰ্বাচন। পূৰ্বতে খেলিছিল পিতৃৰ বলত আৰু এতিয়া গৌৰৱে ভয় খাইছে নেকি? সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছতে ব্যাপক সালসলনি ঘটিল প্ৰায় প্ৰতিটো সমষ্টিত। নগাঁও আৰু কাজিৰঙাত বিলীন হ'ল গৌৰৱৰ কলিয়াবৰ। তাৰ পাছতে আহিব নিৰ্বাচনী তৎপৰতা। বিভ্ৰান্ত গৌৰৱ। তিনিটা সমষ্টিৰ যিকোনো এটাৰ পৰা বিচাৰিলে প্ৰাৰ্থিত্ব। আবেদনত নগাঁৱৰ নাম লিখি সমালোচনাৰ সন্মুখীন গৌৰৱ গগৈ। আমাৰ আগৰ সেই যে ডিলিমিটেশ্যনত য'ত উজনি অসমৰ মানুহে এটা সন্মান পাইছিল, উজনি অসমত মানুহে SC এটা ছিট পাইছিল, আমি নিজৰ মাজত আমি সকলোৱে ধৰ্ম বৰ্ণ নিৰ্বিশেষে আমি সকলোৱে এটা আমাৰ সমষ্টি আছে। যদি তেওঁলোকৰ সাহস আছে, আগৰ কলিয়াবৰ লোকসভা সমষ্টিটো ঘূৰাই দিয়ক। আৰু অন্যথা আমাৰ দলৰ নেতৃত্বই যি আমাক নিৰ্দেশ দিব সেই নিৰ্দেশ মৰ্মে আমি কাম কৰি যাম। প্ৰদ্যুৎ বৰদলৈক চুৰি মাৰিব খুজিছে নেকি গৌৰৱে? তেতিয়া সেই সমালোচনাৰ প্ৰতিক্ৰিয়া হিচাপে গৌৰৱে কৈছিল, নগাঁৱৰ কৰ্মকৰ্তাইও বিচাৰিছে, কাজিৰঙাৰ কৰ্মকৰ্তাইও বিচাৰিছে, যোৰহাটৰ শুভাকাংক্ষীও বিচাৰিছে, মই তাৰ পৰা খেলাটো। সেয়ে কেন্দ্ৰীয় নেতৃত্বই য'ৰ পৰা দিয়ে মই তাৰ পৰাই খেলিম। এই বুলি কৈও বিপদতহে পৰিল গৌৰৱ। নিৰ্দিষ্ট এটা সমষ্টি বাছনি কৰিব নোৱাৰে কিয়? গৌৰৱৰ আত্মবিশ্বাস নাই, সমালোচনা মন্ত্ৰী পীয়ুষ হাজৰিকাৰ। তাৰ পাছতে গৌৰৱৰ মুখত এটা বিশেষ মন্তব্য। এইবাৰ গৌৰৱক ঘূৰাই লাগে তেওঁৰ পূৰ্বৰ সমষ্টি কলিয়াবৰ। ডিলিমিটেশ্যন হ'ল, সমষ্টি বাগভতুৰা হ'ল, এতিয়া গৌৰৱে আকৌ ঘূৰাই বিচাৰিছে কলিয়াবৰ। প্ৰতিক্ৰিয়া বিধায়ক মানৱ ডেকাৰ। গৌৰৱ গগৈ ডাঙৰীয়া আজিলৈকে নিৰ্বাচন নিজে কেতিয়াও খেলা নাই। নিৰ্বাচন খেলিছিলে মুখ্যমন্ত্ৰী তৰুণ গগৈৰ পুতেক আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ। এইবাৰ প্ৰথম ইলেকশ্যন খেলিব, এইবাৰ ভাল লাগিব। এতিয়া কংগ্ৰেছত ধৰক এতিয়া দেৱব্ৰত শইকীয়া, তেওঁ কেতিয়াও তেওঁৰ দেউতাক মুখ্যমন্ত্ৰী আছে, কিন্তু এনেকুৱা লম্ফজম্ফ কথাটো আমি শুনা নাই। আৰু দেৱব্ৰত শইকীয়া ডাঙৰীয়াই নিজে ইলেকশ্যন খেলি বিধায়ক হৈছে। গতিকে মই আশা কৰোঁ যে গৌৰৱ গগৈ ডাঙৰীয়াও সেই ৰাহুল গান্ধীৰ নাম কৈ আমাক ভয় খুওৱা, জনসাধাৰণক ভয় খুওৱা, বা তেওঁ এজন যে ব্লু ব্লাডেড যুৱৰাজ, এনেকৈ ভয় খুওৱা বাদ দি ৰাইজৰ মাজত থাকি ইলেকশ্যন নিজে খেলি জিকি দেখুৱাওক। এতিয়া পুৰণা ঘূৰাই দিবলৈ সেইটো ইলেকশ্যন কমিশ্যনক এপিলটো দিব লাগিব, আমাক দিটো লাভ নাই। এইবাৰহে গৌৰৱে নিজৰ বলত খেলিব নিৰ্বাচন। পূৰ্বে নিৰ্বাচন খেলিছিল পিতৃৰ বলত, এতিয়া গৌৰৱে ভয় খাইছে। পুৰণা সমষ্টি বিচাৰি এতিয়া বিজেপিক ক'লে কি লাভ হ'ব? প্ৰয়োজন হৈছে যদি নিৰ্বাচন আয়োগক কওক, সমালোচনা মানৱ ডেকাৰ। সেয়াই স্বাভাৱিক। নিৰ্ধাৰিত প্ৰতিক্ৰিয়াৰে সমষ্টি পুনৰ নিৰ্ধাৰণ হ'ল। তাৰ পাছত তিনিটা সমষ্টিৰ যিকোনো এটাৰ পৰা প্ৰাৰ্থিত্ব বিচাৰিলে গৌৰৱে। চৰ্চা হ'ল নগাঁও নহয়, যোৰহাটৰ পৰাহে খেলিব নিৰ্বাচন। এইবাৰ গৌৰৱক আকৌ কলিয়াবৰ ঘূৰাই লাগে, সমালোচনা হোৱাৰেই কথা।